তো হেই গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ বহু দিনৰ মূৰত আজি ফাইনেলি এটা সৰুকৈ আশা এটা পূৰণ হ'ল বুলি ক'ব পাৰি ইউটিউবৰ ফালৰ পৰা আজি ইউটিউবৰ ফালৰ পৰা এটা গুগল ভেৰিফিকেশ্যন কোড পঠিয়াইছে আপোনারা হয়তো গম পাইছে যোনসকলে ইউটিউব চেনেল চলায় বা ইউটিউব কৰি আছে সেইখনলৈ গম পায় যে গুগল এক্সেঞ্জ পিন এটা পঠিয়াই 6টা ডিজিটৰ তো আজি ফাইনেলি পালেহি কালিয়ে পালেহি বাৰু কালি মই কাম এটাত বিশেষ কাম এটাত এঠাইলৈ যাব লগা হ'ল সেইকাৰণে ঘৰতে আহি দি থৈ গ'লি এইটো দেখিছে আপোনালোকে গুগল এক্সেঞ্জ পিন ইয়াত 6টা ডিজিট থাকে সেই 6টা ডিজিটত আপোনালোকে মোবাইলত ভেৰিফিকেশ্যন কৰিব লাগে তাৰপিছত আপোনালোকে যেতিয়া ইউটিউবৰ ফালৰ পৰা পইচা পাব তেতিয়া বেংক একাউণ্টটো যেতিয়া লিংক হ'ব তাত আপোনালোকে বেংক একাউণ্টত পইচা সোমাব সেইটো কাৰণে এইটো পঠিওৱা হয় আৰু মোৰ এইটো গুগল ভেৰিফিকেশ্যন কোডটো কাহানিবা আহিলে হয় কিন্তু মোৰ এটা প্ৰব্লেম হ'ল যেতিয়া মই ইউটিউব চেনেলটো মনিটাইজ কৰিছিলোঁ তেতিয়া মোৰ ইউটিউব চেনেলটো হেক হৈ গৈছিলে হেক হৈ যোৱাৰ পিছত যোনটো হেকাৰে তাৰ এক্সেঞ্জ একাউণ্টটো মোৰ ইউটিউব চেনেলটোত লিংক কৰি থ'লে যিহেতু মোৰ লাষ্টৰ ভিডিঅ'কেইটা ৰেভিনিউ তাৰ এক্সেঞ্জ একাউণ্টত সোমালেগৈ নহ'লেতো মোৰ এইটো কাহানিবা আহিলে হয় একো নাই তথাপিতো চব মই ভাবিছিলোঁ কি মই চেনেলটো নাপামেই বুলি তথাপিতো বহুত কষ্টৰ ফলত চেনেলটো ঘূৰাই আনিলোঁ আৰু আপোনালোকে গম পাইছে যে যোনসকলে ইউটিউবত আহিব বিচাৰে তেওঁলোকে প্ৰথমতে 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ৱাচ টাইম কমপ্লিট কৰিব লাগিব তাৰপৰা মনিটাইজ কৰিব লাগিব চেনেলটো মনিটাইজ হোৱাৰ পিছত যেতিয়া আপোনালোকে $10 কমপ্লিট কৰিব এক্সেঞ্জ একাউণ্টত $10 যেতিয়া আপোনালোকৰ গোট খাব তেতিয়া এইটো গুগল ভেৰিফিকেশ্যন কোডটো পঠিয়াই আপোনালোকৰ মাজলৈ আপোনালোকে এড্ৰেছ প্ৰথমতে আইডেণ্টি প্ৰুফ ভেৰিফিকেশ্যন কৰিব দিব তাৰপৰা এড্ৰেছ ভেৰিফিকেশ্যন তাৰপৰা এইটো ডাকৰ যোগেদি পঠিয়াব তাৰপৰা আপোনালোকে বেংক একাউণ্ট লিংক কৰিব পাৰিব আৰু এইটো মোৰ কালি ফাইনেলি পালেহি এইটো তো আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ ইমান কম দিনৰ ভিতৰতে ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে আৰু জল্দি 3000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে আপোনালোকে পাৰিলে 3000 ছাবস্ক্ৰাইবাৰ কৰি দিব যোনসকলে ভিডিঅ' চাই আছে বা ছাবস্ক্ৰাইব নাই কৰা তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটোৰ প্ৰথম প্ৰায় যোনসকল আছিলে তেওঁলোককো ধন্যবাদ জনাইছোঁ ইমান কম দিনৰ ভিতৰতে হয়তো মই এইটো পাবলৈ সক্ষম হ'লোঁ আৰু মই বেছি ভিডিঅ' আপলোড কৰা নাছিলোঁ আৰু এইটো মোৰ কেতিয়াবাই আহিলে এদিন গুগল এক্সেঞ্জ পিনটো আপোনালোকে গম পাইছে যে মোৰ চেনেলটো হেক হৈছিলে সেইটোৰ পৰাই হয়তো অকণমান টাইম লাগিলে তথাপিতো ট্ৰাই কৰি যাম আৰু আপোনালোকে এনেকুৱা ভাল কণ্টেণ্ট দি যাবলৈ ট্ৰাই কৰিম আৰু চেনেলটো যদি এতিয়াও যদি চাই আছে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এইটো কেনেকৈ এপ্লাই কৰে বা কেনেকৈ কৰে সেইটো আপোনালোকক এদিন পিছত ভালকৈ এটা ভিডিঅ' বনাই দিম আপোনালোকে চাই থাকিব আজিলৈ ইমানেই আৰু এনেধৰণৰ ভিডিঅ' দি যাবলৈ আপোনালোকক ট্ৰাই কৰিম মই ভাবিছোঁ কি চেনেলটোত ডেইলি ব্লগো আপলোড কৰিম আৰু আপোনালোকে কেনেকুৱা পায় ভিডিঅ'বোৰ চাই কমেণ্ট কৰি জনাব যদি ডেইলি ব্লগ লাগে তেন্তে কমেণ্ট কৰি জনাব আৰু এগ্ৰিকালচাৰৰ ওপৰতো মই ভিডিঅ' দিয়ে থাকিম আৰু ডেইলি ব্লগো দিম বুলি ভাবিছোঁ আপোনালোকে কেনে পায় জনাব আৰু 3000 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক আৰু বেছি কমান নাইগৈ আৰু 3000 ছাবস্ক্ৰাইবাৰলৈ তো আজিলৈ ইমানেই আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব